Mr. Rajkumar. তোমার মঞ্চৰ পৰা আমাৰ ভিতৰলৈকে নামি যাব অনুৰোধ জনাইছোঁ। হেল্ল' নমস্কাৰ আৰু মই মিষ্টাৰ ৰাজকুমাৰ কলিকতাৰ মধ্যে তিৰস্কাৰ আৰু কলিকতাৰ মধ্যে নমস্কাৰ আপোনালোকে তিৰস্কাৰ কৰা নাইতো নকৰেতো সকলোকে ৰঙালী বুলি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ৰাজকুমাৰ নাথ এখন ফুলাম গামোচাৰে আমাৰ অক্ষয় জ্যোতি পদবীত এখন ফুলাম গামোচা আদৰণি জনাব অনুৰোধ জনাইছোঁ। লগতে এখন ফুলাম গামোচাৰে বিহু কমিটিৰ অন্যতম সাধাৰণ সম্পাদক ৰজত বৰদলৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু বিহু কমিটিৰ কৰ্মকৰ্তাসকলক যদি জাতীয় সম্বৰ্ধনা জনাব অনুৰোধ জনাইছোঁ। আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ নিমন্ত্ৰণত আজি আহি আপুনি উপস্থিত হ'লি। আপোনাৰ সঙ্গী ৰূপদাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো ইয়াত আমাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আপোনাক দেখা গৈছে যে ইউটিউবত বহুখিনি আপুনি জনপ্ৰিয়তা লাভ কৰিছে, ফেচবুকতো বহুখিনি দেখা গৈছে যে মানুহে আপোনাৰ যেতিয়া কিবা কমেণ্টো কৰে আপুনি তাৰ ৰিপ্লাইও দিয়ে, কিছুমানে পজিটিভ দিয়ে, কিছুমানে বহুত নিগেটিভো দিয়ে, তথাপিও আপুনি সুন্দৰকৈ ৰিপ্লাই দিয়ে। আপোনাৰ এটা জনপ্ৰিয় ডাইলগ আছে যে মানুহৰ জেনেৰেলি মদ খালে নিচা হয়, আপোনাৰ মদ খোৱাৰ আগত নিচা হয় আৰু মদ খোৱাৰ পিছত নিচা হয়। আপোনাৰ হিন্দীত এটা ডাইলগ আছে যে আপুনি মদ খোৱাৰ আগত আপোনাৰ নিচা হয় আৰু মদ খোৱাৰ পিছত আপোনাৰ নিচা ফাটি যায়। সেই ডাইলগটো এবাৰ আমাৰ দৰ্শকক এবাৰ ক'ব নেকি? মই যেতিয়া এলিমেণ্ট ক্লাবত মই ৰেঞ্জাৰ পোষ্টত আছিলোঁ তেতিয়া মই ৰাস্তাৰে গাড়ী চলাই গৈ আছিলোঁ আৰু গাড়ীৰ আগে আগে এজনী ছোৱালী গৈ আছে। মই আছোঁ ছোৱালীজনীক ধেমালি কৰোঁ, মই আৰু হলতে বজাই আছোঁ তাই আৰু উভতি আহিব আহিছে। আপোনাৰ গাড়ীত আপোনাৰ গাড়ীৰ আগত একো কৰে নাই, আপুনি হলতে বাৰে বাৰে এতিয়া বজাই আছে। তেতিয়া মই গাড়ীৰ পৰা নামি আহিলোঁ আৰু মদ খোৱাৰ টাইফত অলপ মানে এনেকৈ আহিছোঁ। একচুৱেলি মদ খোৱাই নাই হা, তেনেকৈ আৰু চন্দ্ৰমুখী क्या बोला तू? मेरा सामने कोई नहीं है और मैं हरण की बजा नहीं बोला है तू। ठीक है तुम एक बार बजा के देखो तो हाथों धोई तक पानी नहीं ताकि हाथ सरो ट्राई कर लेते हैं। अब अच्छा भी लगता है, ट्राई भी बताए, लेकिन आप सेटअप क्यों बताए? দেখিলো চিম্পুল ড্ৰাইভাৰ আৰু এটা গীত দেখিলো অনামিকা বুলি আপুনি ইংলিছত গাইছে। আপোনাৰ যি এটা জনপ্ৰিয় গান দুপাখি গুণগুণাই দিব অনুৰোধ জনাইছে। কোনটো লাগিব বাৰু? চিম্পুল ড্ৰাইভাৰ মোৰ লগত এজনী মানে মই এটা ড্ৰাইভাৰ গৈছিলোঁ আৰু মোৰ লগত টাইমত কৰিছিলোঁ আৰু তেতিয়া মই মানে গাড়ীত বহাই লৈ মানে লৈ গ'ল আৰু মানে তাৰমানে প্ৰাকৃতিক সৌন্দৰ্যৰ দৃশ্য থকা আৰু ঠাইলৈ লৈ গ'ল বা নদী কাষৰ মানে নিজৰা পাৰলৈ লৈ গ'ল মানে মই কৈছিলোঁ হৰি গাঁও হেয়াৰ সেই টাইপ নাই, দিছ ইজ এ ৰোমান্টিক প্লেচ I love you. No. Even at the but I am a simple driver. It's a tiger. No. I love you. It's a line with Gungan. It's a much frame I ever do. You are a doctor. I am a driver. It's
You are a doctor, I am a driver. We feel in love with each other. You are a doctor, I am a driver. We feel in love with each other. তাৰপিছত মই অলপ বিহু এটা গাইছোঁ মই এটা ৰিচেণ্টলি অলপ জলবাই ভাগতে জালতে উঠিলে এই হঠাতে চেনেহী মনতে পৰিলে ধৰিব এইখিনি মই নিজে মই সজোৱা আৰু মই খুৱাই দিলোঁ এতিয়া মই নগাঁৱলৈ অলপ কথা কওঁ এই খাই ভাল পাওঁ মই চাই ভাই পাওঁ মই কি চাই ভাল পাওঁ ঠিক আছে চাই ভাল পাওঁ মই নগাঁৱলৈ হেল্ল' बेहा वैसे नहीं नौगांव में आया था আপোনাৰ মাজতে এটা ইউটিউবত দেখিছিলোঁ আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিত গৈছিল তাত আপুনি বহু জনপ্ৰিয়তা দেখিছিলোঁ তাত গৈ আপুনি এটা গান গাইছিল যে ডিব্ৰুগড়ত ঘূৰিলোঁ ধুনীয়া ছোৱালীৰ কথা কৈছিল নগাঁৱতো আমাৰ ধুনীয়া ছোৱালী আছে আপুনি গানটো এবাৰ গাব নেকি দেখিলো দেখিলো ডিব্ৰুগড় দেখিলো গাভৰু দেখিলো ধুনীয়া গাভৰু দেখিলো ধুনীয়া গাভৰু ডিব্ৰুগড় लड़कियां देखो सबसे सुंदर तुमको ही पाया डिब्रूगढ़ में लड़कियां देखो सबसे सुंदर तुमको ही पाया सबसे सुंदर तुमको ही पाया মই ৰাজকুমাৰ দাক ধন্যবাদ জনাইছোঁ তেওঁ সাহসক ধন্যবাদ জনাইছোঁ ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ পেলাই তেওঁ যিটো সাহস কৰিলে এনেকুৱা এটা জনপ্ৰিয় পালে সেই সাহসৰ কাৰণে সকলোকে এটা হাত চাপৰি দিব অনুৰোধ জনাইছোঁ আজি তেওঁ বহুতে কয় যে তেওঁৰ অলপ বয়স হৈছে কিন্তু তেওঁ যিবিলাক ভিডিঅ'ত এক্ট্ৰেছ থাকে সকলো 18 বছৰীয়া যুৱতী থাকে কিন্তু তথাপিও তেওঁ আগুৱাই গৈ আছে নতুন নতুন ভিডিঅ' যদি কোনোবা এটা ভিডিঅ'ত বিতৰ্ক হৈ পেলাই 4 লাখ মানুহে চাইছে পিছৰটোত আকৌ 10 লাখ মানুহে চাইছে সেইটো এক জনপ্ৰিয়তা আৰু তেনেকুৱা সাহস দেখুৱাৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ দুটি জনপ্ৰিয় গান আমি গাব অনুৰোধ জনাইছোঁ আমাৰ যিহেতু সাজন নায়ক আকৌ আহিব এটা ইংলিছত আপোনাক মাজতে শুনিছিলোঁ অনামিকাটো আপুনি ইংলিছত গাইছিল অনামিকাটো এবাৰ গাব অনুৰোধ জনাইছোঁ এজনী ছোৱালী আমেৰিকাত থাকে আমাৰ অসমৰে ছোৱালী আৰু তাইৰ লগত মোৰ প্ৰেম ভাৱৰ এটা সৃষ্টি হৈছে আগৰ পৰা তাই তাই থাকে মই ইয়াতে থাকোঁ তাই এয়াৰপৰ্টত আহিব আমেৰিকাৰ পৰা আৰু মই এয়াৰপৰ্টলৈ আগবঢ়াই আনিবলৈ গৈছোঁ
America, you live in America, 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 I love you, you love me, America, you love me, America. শুনিয়ে তো নাগাও নাগাও হবনে मारा क्या আপোনাৰ मेन वर्सेस वाइल्ड मेन वर्सेस वाइल्ड मसली मसली তেওঁ মেন এই ভাৰ্চেছ বিশেষ গীত গাই পেলাই আমাৰ পৰা বিদায় ল'ব তেওঁ এই বিশেষ গীত গাই আমাৰ পৰা বিদায় ল'ব যিহেতু আমাৰ মেইন ছিংগাৰ আছে নাম তোমাৰ এবাৰ নাম তোমাৰ গাবলৈ অনুৰোধ জনাইছোঁ नाम तुम्हारा क्या नज़र में जानना चाहता हूँ मैं तुम्हारा क्या नज़र में तुम्हारा क्या नज़र में जानना चाहता हूँ नाम तुम्हारा क्या नज़र में नाम तुम्हारा क्या नज़र में অলপ গাই দিলে আমি আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ ভিডিঅ'খিনি ইয়াত থকা বহুতে চোৱা নাই চাগে যে ইউটিউবত গৈ মিষ্টাৰ ৰাজকুমাৰ ঠাকুৰীয়া মাৰিলে সকলো আহি যায় আপোনাৰ কিছুমান ভিডিঅ' আমাৰ ভাল লাগে যে আপুনি ডাৱৰৰ ওপৰতো গৈ পেলাই নৃত্য কৰে দেখা যায় যে আপোনাৰ কিছুমান নৃত্য দেখা যায় যে আপুনি কেতিয়াবা সাগৰৰ ওপৰত নৃত্য কৰি দিয়ে কেতিয়াবা ডাৱৰৰ ওপৰত নৃত্য কৰে কিছুমান আপোনাৰ বহু ফাইটিং মেন ভাৰ্চেছ ৱাইল্ড কেতিয়াবা আপুনি পুৰা এই যে কৰিছে মানে এইবিলাক বহুতে দেখা নাই সেইকাৰণে মই ভাবোঁ যে আগন্তুক দিনত আপুনি আকৌ আমাৰ মাজত আহক আপোনাক আমি এটা অনুৰোধ জনাইছোঁ যে আপুনি আপোনাৰ মনৰ পৰা এটি গীত গাই পেলাই আমাৰ পৰা বিদায় ল'ব ধন্যবাদ তেওঁ আচ্ছা মই যিবিলাক ডেন্স কৰোঁ আপুনি সেই ডেন্স তাৰ লগত নিমিলে ডেন্সটো কাৰো লগত আৰু মই নিজৰ মতেহে মই হেৰি কৰিম এতিয়া মই আকাশত ফাইটিং কৰিছোঁ আকাশত হেৰি আচ্ছা সেইটো মই কেলৈ দেখাইছোঁ কি যে আমিও চিনেমা বনাব পাৰোঁ আমিও পাৰোঁ কিন্তু ডাঙৰ মূলধনলৈ আমি আৰু বহুত ডাঙৰ ফিল্ম বনাব পাৰোঁ আচলতে কিন্তু সৰু মূলধনলৈ আমি এখন ৰাইজক এমিউজমেণ্ট দিয়াৰ কাৰণে মই এখন ফিল্ম বনাইছোঁ আজি গড় হত্যা কৰি আছে তাৰ ৰোধ কৰাৰ কাৰণে মই ফিল্ম বনাইছোঁ শ্বৰ্টভাৱে ফিল্ম 15-20 হাজাৰ মই ফিল্ম বনাব বুজিছে কি না তেনেকৈ মই নৃত্য বনালে ভিতৰত বেছি পাইছোঁ মনোহর মনোহর তোমাক নপাই কেনেকৈ থাকি You are pretty and looking sexy. Your eyes looking very nice. You are pretty and looking sexy. Yes, your eyes looking very nice. Yes, your eyes looking very nice. আমি এটা কথা Such a